আছে এনা মিছা কথা কৈছে ৰাইজক ড্ৰাইভাৰক সুধকচোন মই পইচা দিব পাৰিছে নাকি ভাড়া তেল ভৰাব কোনে পইচা দিছে তেল ভৰাব পইচাটো দিছে পাইছে কোনে দিছে মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটোতে তেল ভৰাই আছো মই লৈ আনা লোনটো কি হেমন্ত সৰ্বানন্দ পৰাও ল'ব মোদী পৰাও ল'ব ভালে ল'ম মই 4.5 বিঘা মান হ'ব 22 কোটি বিৰাট দাম প্ৰাৰ্থী অভাৱ হৈছে নেকি যাৰ বিনিময়ত আচলতে এমএলএ বিলাকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ইপিপিএলৰ প্ৰাৰ্থী অভাৱ হৈছে পাৰ্টি অভাৱ হৈছে নাই ইহঁতৰ এতিয়া ইহঁতৰ লিডাৰটো চন্দন আৰু খাম্পা অঞ্চলত ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে প্ৰত্যাহ্বান হ'ব নেকি অঞ্জলি দৈমাৰীক সুধিলেহে গম পাব মই আমাৰতো বিশেষ দল মইতো বেলেগ দলৰ কি কম নাই ক্ষতি নকৰে আমাক কোনো দলে ক্ষতি কৰিব নোৱাৰে না কংগ্ৰেছ না বিজেপি না মুঠতে ইউপিপিএলটো আজি আপোনালোকে চাওক ইউপিপিএলে আজি মানে কেণ্ডিডেট সেইদিনা 18 জন ডিক্লেয়াৰ দিছে প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই ছেকেণ্ড লিষ্টটো আহিব ডেট খোৱা নাযায় না ক'লে বিৰাট হাংগামা হয় এইকাৰণে আমি আৰামত দিম মই এইবিলাক বুজি নাপায় প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয় আমি কাম কৰিম আমাৰতো ফূৰ্তি কৰিব লাগিব যিহেতু আমি চৰকাৰ গঠন কৰিবই এইটোতো ফূৰ্তি নকৰিলে কেনেকে হ'ব আগতো কৰিছে এইবাৰো কৰিব প্ৰমোদ বড়োক সোধক এইবিলাক চাকৰি চেলাৰী নাথাকা চাকৰি কালি আপনি কৈছে যে গণেশ কছাৰী ইএম হ'ব তো ডেপুটি চিফ কোন হ'ব আপনি চিফ হলে এইটো ঠিক কৰিম পাৰ্টিয়ে ঠিক কৰিব ডেপুটি চিফ কোনে হ'ব পাৰ্টিয়ে ঠিক কৰিব স্যাৰ আপোনালোকৰ যেটো লক্ষ্য আৰু উদ্দেশ্য লক্ষ্য সন্দৰ্ভত ক'বলগীয়া একো নাই কাৰণ ইউপিপিএল একো কোৱা নাই কিন্তু নিত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে কি এইটো অলপ আগতে সুধিছেতো আমি যেটো চৰকাৰ বনাব সেই কাৰণে আমি ফূৰ্তি কৰি আছে এতিয়া পৰাই বাস একো কোৱা নাই কি কৰিব কি নকৰিব মই কোৱা নাই নেকি 100 কোটি মই কেনেকে ইউজ কৰিম 40 কোটি কেনেকে ইউজ কৰিম মই সুধিছেতো হয় ৰাস্তা পাইছে দলং বনাইছে ৰাস্তা বনাইছে আমিও দেখিছো হয় ভাল হৈছে কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে এই কাৰণে এটুকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছো উৰা জাহাজ আবার দিবই পারা নাই ভাড়া আর বুদ্ধি থাকে ড্রাইভারক সুধকচোন মই পইচা দিব পাৰিছে নাকি ভাড়া তেল ভৰাব পইচাটো দিছে পাইছে কোনে দিছে মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটোতে তেল ভৰাই আছো মই লৈ আনা লোনটো কি হেমন্ত সৰ্বানন্দ পৰাও ল'ব মোদী পৰাও ল'ব ভালে ল'ম মই 4.5 বিঘা মান হ'ব 22 কোটি বিৰাট দাম প্ৰাৰ্থী অভাৱ হৈছে নেকি যাৰ বিনিময়ত আচলতে এমএলএ বিলাকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ইপিপিএলৰ প্ৰাৰ্থী অভাৱ হৈছে পাৰ্টি অভাৱ হৈছে নাই ইহঁতৰ এতিয়া ইহঁতৰ লিডাৰটো